हेलो गाइस स्वागतम জানাইছো মোৰ অন্য এটি ভিডিঅ'লে আজি মই বনাবলৈ লৈছো কচুৰ পাতেৰে পৰ্ক বনাম এয়া মই পৰ্ক লৈ লৈছো পৰ্কখিনি ভালদৰে ধুই লৈ এয়া মই পৰ্কখিনি এবাৰ বইল হ'বলৈ দি দিছো পৰ্ক বইল কৰিয়ে বনোৱা হয় এয়া বইল কৰিলে ভালদৰে সাফা কৰি লৈছো এয়া মই পৰ্ক বনাবলৈ কচুৰ পাত লৈ লৈছো কচুৰ পাতখিলা ইমান কুমলীয়াও নহয় আৰু ইমান পুৰঠু হৈ যোৱা নাই এনে ধৰণৰ ল'ব লাগিব এয়া মই এইখিনি ভালদৰে ধুই লৈছো এইবাৰ মই কাটি লম আৰু মই মছলা ৰেডি কৰি ললো এয়া এইফালে নহৰু লৈছো আদা লৈছো আৰু শুকান জলকীয়া লৈছো সৰহকৈ আৰু লৈছো এটা পিয়াজ এটা লৈছো পেষ্ট কৰিবৰ কাৰণে হে মছলাৰ লগত দিয়াৰ কাৰণে এটা লৈছো আৰু তেলনিত ডিম পিয়াজ এয়া এইখিনি মই মিক্সিত পেষ্ট কৰি লম মোৰ কচুখিনি কাটি লোৱা হৈ গ'ল ভালদৰে ধুই লৈছো আৰু এইফালে মই পিয়াজ কাটি লৈছো আৰু এয়া মই মছলাখিনি পেষ্ট কৰি লৈছো এইবাৰ বনাম মই কেৰাহীখন বহাই দিছো এবাৰ ইয়াতে মই মিঠাতেল দি দিম তেলখিনি গৰম হোৱাৰ পাছতে ইয়াতে দি দিম এয়া কাটি লোৱা পিয়াজখিনি এয়া পিয়াজখিনি অকণমান ৰঙচুৱা হৈ আহিছে এইবাৰ মই ইয়াতে দি দিম পিচি লোৱা মছলাখিনি এয়া এইখিনি মই ইয়াতে দি দিম গেছটো হাই ফ্লেমত ৰাখি অকণমান সময় পিয়াজখিনিৰ সৈতে এনেদৰে ভাজি লম খিনি আৰু মছলাখিনি অকণমান সময় ভাজি লোৱাৰ পিছত এবাৰ মই দি দিম ইয়াতে লৈছো জিৰা গুড়ি নিমখ চিকেন মছলা আৰু হালধি গুড়ি এইখিনি মই ইয়াতে এবাৰ দি দিম আৰু অকণমান সময় ভাজি লম এয়া মোৰ মছলাখিনি ভাজি লোৱা হৈ গ'ল এয়া দেখিছেনে তেল বিৰিঙি অহালৈকে ভাজিছো এয়া তেল বিৰিঙি আহিছে এইবাৰ মই এয়া বইল কৰি থোৱা পৰ্কখিনি মই এইবাৰ ইয়াতে ৰখাই দিম এবাৰ গেছটো হাই ফ্লেমত ৰাখি এইবাৰ মই গেছটো হাই ফ্লেমত ৰাখি মছলাখিনিৰে সৈতে অকণমান সময় পৰ্কখিনি ভাজি ল'ম ঢাকনি নিদিয়াকৈ এইবাৰ মই পৰ্কখিনিৰে ঢাকনি গুচাই এয়া আকৌ এবাৰ ভালদৰে লৰাই দিম এয়া মছলাখিনিৰে সৈতে ইমান ধুনীয়াকৈ লগ হৈ গৈছে অকণমান সময় মই গেছটো হাই ফ্লেমত ৰাখি ঢাকনিখন গুচাই লৰাই ভাজি ল'ম এয়া দেখিছেনে ইমান ধুনীয়াকৈ তেল বিৰিঙি আহিছে আৰু মছলাখিনিৰে সৈতে লগ হৈ গৈছে এইবাৰ মই ইয়াতে দি দিম কাটি থোৱা কচুৰ পাতখিনিৰে সৈতে এইবাৰ অকণমান সময় লৰাই দিম পৰ্কখিনি অকণমান সময় লৰাই দি এইবাৰ গেছটো ল' ফ্লেমত ৰাখি ঢাকনি দি কচুৰ পাতখিনি কোমলিবলৈ থৈ দিম অকণমান সময় এয়া মই ঢাকনি দি দিলোঁ অকণমান সময় থৈ দিয়াৰ পিছত এইবাৰ ঢাকনিখন গুচাই দিম এয়া দেখিছেনে পৰ্কখিনিৰে সৈতে কচু পাতখিনি ইমান ধুনীয়াকৈ কোমলি গৈছে আৰু লগ হৈ গৈছে এইবাৰ মই গেছটো হাই ফ্লেমত ৰাখি ঢাকনি গুচাই অকণমান সময় ভাজি ল'ম এয়া দেখিছেনে ইমান ধুনীয়াকৈ লগ হৈ গৈছে কচুৰ পাত আৰু পৰ্ক ভাজি হৈ গ'ল যিহেতু মই অকণমান গ্ৰেভি বনাম সেয়েহে ইয়াতে মই এগিলাচ পানী দি দিম এয়া মই এগিলাচ ইয়াতে পানী দি দিছোঁ পানীখিনি দি গেছটো হাই ফ্লেমত দি অকণমান সময় উতলিবলৈ থৈ দিম ফাইনেলি এয়া মোৰ কচুৰ পাতেৰে বনোৱা পৰ্ক ৰেডি হৈ গ'ল টেষ্টি খাবলৈও বহুত টেষ্টি হয় আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ